Hello friends, মই সঞ্জয় আৰু আপোনালোকৰ মাজত লৈ আহিছোঁ 20টামান সায়েন্স জিকে। সো ফ্ৰেন্ডছ, মোৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব। সব ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ। নাম্বাৰ 1, পৰম শূন্য উষ্ণতাত সকলো গেছৰ আয়তন কি হয়? নাম্বাৰ এ বৃদ্ধি পায়, নাম্বাৰ বি হ্ৰাস পায়, নাম্বাৰ চি সমান হয়, নাম্বাৰ ডি শূন্য হয়। সো এনসাৰ হৈছে নাম্বাৰ ডি শূন্য হয়। নাম্বাৰ 2, মানৱ দেহৰ কোনটো অংশত গ্লাইকোজেন সঞ্চিত হৈ থাকে? নাম্বাৰ এ লিভাৰ, নাম্বাৰ বি অন্ত্ৰ, নাম্বাৰ চি অগ্নাশয়, নাম্বাৰ ডি পেশী। সো এনসাৰ হৈছে নাম্বাৰ এ লিভাৰ। নাম্বাৰ 3, অক্সিজেনৰ পিছত পৃথিৱীত কোনটো মৌল সৰ্বাধিক পৰিমাণে পোৱা যায়? নাম্বাৰ এ সিলিকন, নাম্বাৰ বি কাৰ্বন, নাম্বাৰ চি সোডিয়াম, নাম্বাৰ ডি এলুমিনিয়াম। সো এনসাৰ হৈছে নাম্বাৰ এ সিলিকন। নাম্বাৰ 4, সেউজীয়া কাঁচ তৈয়াৰ কৰিবলৈ কাঁচৰ লগত কোনটো মৌল মিহলোৱা হয়? নাম্বাৰ এ কেলছিয়াম অক্সাইড, নাম্বাৰ বি আইৰণ অক্সাইড, নাম্বাৰ চি ক্ৰমিয়াম অক্সাইড, নাম্বাৰ ডি মেংগানিজ অক্সাইড। সো এনসাৰ হৈছে নাম্বাৰ চি ক্ৰমিয়াম অক্সাইড। নাম্বাৰ 5, কোষৰ আত্মঘাতী থলি বুলি কোষৰ কোনটো কোষ অংগাণুক বোলা হয়? নাম্বাৰ এ ৰাইবোজম, নাম্বাৰ বি লাইসোজম, নাম্বাৰ চি গলগি বডি, নাম্বাৰ ডি সাইটোপ্লাজম। সো এনসাৰ হৈছে নাম্বাৰ বি লাইসোজম। নাম্বাৰ 6, জীৱৰ পৰাই জীৱৰ উৎপত্তি হোৱা মতবাদটো আগবঢ়োৱা বিজ্ঞানীজনৰ নাম কি? নাম্বাৰ এ লুই পাস্তুৰ, নাম্বাৰ বি ৰবাৰ্ট ব্ৰাউন, নাম্বাৰ চি লিউবেন হুক, নাম্বাৰ ডি এৰিষ্টটল। সো এনসাৰ হৈছে নাম্বাৰ ডি এৰিষ্টটল। নাম্বাৰ 7, এচিটিক এচিড কোনটো নামেৰে বেছি পৰিচিত? নাম্বাৰ এ কষ্টিক ছ'ডা, নাম্বাৰ বি স্প্ৰিট, নাম্বাৰ চি বেকিং ছ'ডা, নাম্বাৰ ডি ভিনেগাৰ। সো এনসাৰ হৈছে নাম্বাৰ ডি ভিনেগাৰ। নাম্বাৰ 8, পৰমাণু বিষয়ক নিউক্লিয় তত্ত্ব কোনে আগবঢ়াইছিল? নাম্বাৰ এ নিউটন, নাম্বাৰ বি নিলছ বৰ, নাম্বাৰ চি ৰাদাৰফৰ্ড, নাম্বাৰ ডি আইনষ্টাইন। সো এনসাৰ হৈছে নাম্বাৰ চি ৰাদাৰফৰ্ড। নাম্বাৰ 9, কোৱাণ্টাম তত্ত্ব আগবঢ়োৱা বিজ্ঞানীজনৰ নাম কি? নাম্বাৰ এ হাইজেনবাৰ্গ, নাম্বাৰ বি মেক্স প্লাংক, নাম্বাৰ চি মেক্সৱেল, নাম্বাৰ ডি নিউটন। সো এনসাৰ হৈছে নাম্বাৰ বি মেক্স প্লাংক। নাম্বাৰ 10, ৰৈখিক গতিশীল বস্তু এটাই কোনটো পথত গতি কৰে? নাম্বাৰ এ সৰল পথত, নাম্বাৰ বি বৃত্তাকাৰ পথত, নাম্বাৰ চি বক্ৰ পথত, নাম্বাৰ ডি পৰ্যায়বৃত্ত পথত। সো এনসাৰ হৈছে নাম্বাৰ এ সৰল পথত। নাম্বাৰ 11, তেজৰ কেঞ্চাৰ নিৰ্ণয় কৰিবলৈ কোনটো পদাৰ্থ ব্যৱহৃত হয়? নাম্বাৰ এ তেজস্ক্ৰিয় ব্ৰমিন, নাম্বাৰ বি তেজস্ক্ৰিয় জাৰ্মেনিয়াম, নাম্বাৰ চি তেজস্ক্ৰিয় ফছফৰাছ, নাম্বাৰ ডি তেজস্ক্ৰিয় আয়োডিন। সো এনসাৰ হৈছে নাম্বাৰ চি তেজস্ক্ৰিয় ফছফৰাছ। নাম্বাৰ 12, দাঁত আৰু হাড় গঠনৰ মূল উপাদান কি? নাম্বাৰ এ কেলছিয়াম ফছফেট, নাম্বাৰ বি কেলছিয়াম কাৰ্বনেট, নাম্বাৰ চি কেলছিয়াম নাইট্ৰেট, নাম্বাৰ ডি কেলছিয়াম ছালফেট। সো এনসাৰ হৈছে নাম্বাৰ এ কেলছিয়াম ফছফেট। নাম্বাৰ 13, হিমোগ্ল'বিনত থকা খনিজ পদাৰ্থটোৰ নাম কি? নাম্বাৰ এ আইৰণ, নাম্বাৰ বি মেগনেছিয়াম, নাম্বাৰ চি কেলছিয়াম, নাম্বাৰ ডি পটাছিয়াম। সো এনসাৰ হৈছে নাম্বাৰ চি কেলছিয়াম। নাম্বাৰ 14, মানৱ দেহৰ কোনটো অংশই ইউৰিয়া উৎপন্ন কৰে? নাম্বাৰ এ বৃক্ক, নাম্বাৰ বি পাকস্থলী, নাম্বাৰ চি যকৃত, নাম্বাৰ ডি পিত্তস্থলী। সো এনসাৰ হৈছে নাম্বাৰ এ বৃক্ক। নাম্বাৰ 15, বেৰি-বেৰি ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? নাম্বাৰ এ B1, নাম্বাৰ বি B5, নাম্বাৰ চি B2, নাম্বাৰ ডি B12। সো এনসাৰ হৈছে নাম্বাৰ বি B5। নাম্বাৰ 16, চলন্ত গাড়ী এটাই হঠাৎ ব্ৰেক মাৰিলে যাত্ৰীসকলে সন্মুখৰ পিনে হেলে কিয়? নাম্বাৰ এ প্ৰতিক্ৰিয়া বলৰ কাৰণে,
নাম্বাৰ বি গতি জড়তাৰ কাৰণে, নাম্বাৰ চি স্থিতি জড়তাৰ কাৰণে, নাম্বাৰ ডি যাত্ৰীৰ ভাৰসাম্য নথকাৰ কাৰণে। সো এনসার হৈছে নাম্বাৰ বি গতি জড়তাৰ কাৰণে। নাম্বাৰ 17 বস্তু এটাৰ ভৰ বৃদ্ধিৰ লগে লগে কোনটো বলৰ মান বৃদ্ধি পায়? নাম্বাৰ এ দুৰ্বল নিউক্লিয় বল, নাম্বাৰ বি মধ্যাকৰ্ষণ বল, নাম্বাৰ চি আন্তঃআণৱিক বল, নাম্বাৰ ডি শক্তিশালী নিউক্লিয় বল। সো এনসার হৈছে নাম্বাৰ বি মধ্যাকৰ্ষণ বল। নাম্বাৰ 18 বিজ্ঞানী নিউটনৰ কোনটো সূত্ৰৰ পৰা বস্তুৰ বল আৰু জড়তাৰ সম্পৰ্কে ধাৰণা পোৱা যায়? নাম্বাৰ এ প্ৰথম সূত্ৰ, নাম্বাৰ বি প্ৰথম আৰু দ্বিতীয় সূত্ৰ, নাম্বাৰ চি দ্বিতীয় সূত্ৰ, নাম্বাৰ ডি তৃতীয় সূত্ৰ। সো এনসার হৈছে নাম্বাৰ এ প্ৰথম সূত্ৰ। নাম্বাৰ 19 হিমোগ্লোবিনৰ লগত অক্সিজেনে কোনটো যৌগ গঠন কৰে? নাম্বাৰ এ হিমোঅক্সিগ্লোবিন, নাম্বাৰ বি কাৰ্বক্সি হিমোগ্লোবিন, নাম্বাৰ চি অক্সি হিমোগ্লোবিন, নাম্বাৰ ডি অক্সিগ্লোবিন। সো এনসার হৈছে নাম্বাৰ চি অক্সি হিমোগ্লোবিন। নাম্বাৰ 20 কোষৰ ভিতৰত থকা অৰ্ধজলীয়া পদাৰ্থ কি বোলা হয়? নাম্বাৰ এ সাইটোপ্লাজম, নাম্বাৰ বি নিউক্লিওপ্লাজম, নাম্বাৰ চি প্রোটোপ্লাজম, নাম্বাৰ ডি এন্ডোপ্লাজম। সো এনসার হৈছে নাম্বাৰ চি প্রোটোপ্লাজম।